এইবাৰ যথেষ্ট যোৱাবাৰতকৈ দুগুণে আমাৰ খেতি কৰিছে খেতিয়কসকলে। এইবাৰ যাতে তেনেকুৱা লোকচান ভৰিব লগা নহয় তাৰ কাৰণে চৰকাৰৰ ওচৰত এটা ব্যৱস্থা লৈ মই অনুৰোধ থাকিল। লগতে মোৰ সমষ্টিত আৰু লগতে পানেৰী সমষ্টি, এই দুটা সমষ্টিত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক বহুত আছে আৰু তেওঁলোকে নিজাববীয়াকৈ তেনেকৈ ফেক্টৰী বনাব নোৱাৰাৰ কাৰণে আমাৰ মাল্টিনেশ্যনেল কৰ্পৰেট হাউচত থকা যিবিলাক ইণ্ডাষ্ট্ৰী তাত কেঁচা পাত বিক্ৰী কৰিব লগা হয়, তাৰ ফলত তেওঁলোকে উচিত দাম নাপায় আৰু লোকচান ভৰিব লগা হয়। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজাববীয়াকৈ ফেক্টৰী স্থাপন কৰিবৰ কাৰণে বহুত যোজা কৰিছে, কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই, কাৰণ বেংকে তেওঁলোকক সহায় কৰিবলৈ আগ নাবাঢ়ে। আৰু সেইকাৰণে এই বিষয়টোত মই আমাৰ মাননীয় ইণ্ডাষ্ট্ৰী মিনিষ্টাৰৰ লগতে কৃষি বিষয়ৰ মিনিষ্টাৰ দুজনক অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে যাতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ফেক্টৰী নিৰ্মাণৰ ক্ষেত্ৰত বেংকে কিয় সহায় কৰিব বিচৰা নাই বা কিয় তেওঁলোকক সহায় দিবৰ কাৰণে আগবাঢ়ি অহা নাই, কথাটো অলপ মন কাণ কৰি উচিত ব্যৱস্থা যাতে লয়, যাতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল লোকচানৰ সন্মুখীন হ'ব লগা নহয়। ৰোড কানেক্টিভিটিৰ ক্ষেত্ৰত গভৰ্ণৰ মহোদয়ৰ যিখিনি বক্তব্য, যিখিনি ভাষণ, তাত যথেষ্ট অসমৰ প্ৰতিচ্ছবি উৎসাহজনক হৈছে। বৰ্তমান যি চৰকাৰে বিভিন্ন অঞ্চলৰ ৰোড কানেক্টিভিটি উন্নত কৰিবৰ কাৰণে যথেষ্ট পইচা প্ৰতিটো সমষ্টিতে 10 কোটিকৈ দিয়াৰ ব্যৱস্থা কৰিছে। যোৱা বছৰতো তেনেকৈ দিয়া হৈছিল, এইবাৰ নিশ্চয় দিব। কিন্তু আমাৰ BTD অঞ্চলত এই ক্ষেত্ৰত যথেষ্ট অসুবিধা আমি দেখিবলৈ পাইছোঁ, কাৰণ যিখিনি আমি ৰোড কানেক্টিভিটিৰ ক্ষেত্ৰত যিখিনি সহায় আমি পাব লাগে, যিখিনি আমাক পুঁজি লাগে, সেইখিনি আমাৰ যথেষ্ট নাই। ফলত আমাৰ এতিয়াও বহুতো এই বিষয়ত যথেষ্ট সমস্যা আছে। বিশেষকৈ BTD অঞ্চলত যথেষ্ট নদী থকাৰ কাৰণে আৰু নদীবোৰ সৰু সুৰা নহয়, ডাঙৰ ডাঙৰ নদী থকাৰ কাৰণে তাত ব্ৰিজৰ ব্যৱস্থা আমাৰ BTD চৰকাৰে তেনেকুৱা পুঁজি নাই বৃহৎ নদীবিলাকৰ দলং বনাবৰ কাৰণে। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, যাতে তেওঁলোকে অন্ততঃ BTD অঞ্চলত থকা প্ৰায় 12টামান নদী, খুব ডাঙৰ ডাঙৰ নদী, সেইবিলাকত যদি দলং বনোৱাৰ ব্যৱস্থাখিনি কৰে। কাৰণ দলং ব্যৱস্থা নথকাৰ কাৰণে আমি বিশেষকৈ আমাৰ উত্তৰত দক্ষিণে ৰাস্তাখিনি যথেষ্ট আছে, কিন্তু সোণকোষ নদীৰ পৰা পাঁচ নদীলৈকে আমাৰ পূব পশ্চিমা আমি নেশ্যনেল হাইৱেৰ বাটে তেনেকৈ বনাব পৰা নাই, কাৰণ আমাক যথেষ্ট দলং লাগে। সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ BTR অঞ্চলত যিমানখিনি বৃহৎ নদী আছে, গোটেইখিনি নদীত যাতে দলঙৰ ব্যৱস্থা কৰে। এইবাৰ দুটা নদীৰ ওপৰত প্ৰতিটো সমষ্টিতে দুখন দলঙত দিয়াৰ ব্যৱস্থা কৰা হৈছে, কিন্তু সেইখিনি যথেষ্ট নহয়। আমাৰ বহুতো ডাঙৰ নদী আছে, এইবিলাক আমি BTR চৰকাৰৰ পুঁজিৰে দলং নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো যাতে মনত ৰাখে আৰু এই বৃহৎ নদীসমূহত অতি সোনকালে দলং বনাই দিয়াৰ ব্যৱস্থাখিনি যাতে কৰে। আজি এইখিনিয়ে মোৰ বক্তব্য সামৰিছে। ধন্যবাদ। থেংক ইউ। এতিয়া 3 মিনিট সময় বাকী আছে, তো গতিকে আৰু 2 মিনিট যদি সদনৰ সময় বঢ়াই ল'ব পাৰোঁ, আমি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক বক্তব্য আগবঢ়াবলৈ হ'ব। আপনার লাঞ্চত ষ্টাৰ্ট কৰি দিওঁ। নাই, টাইমটো কম থকাৰ কাৰণে আপোনাৰ 3 মিনিটত। হয়, ডেপুটি স্পীকাৰ ছাৰ, মই ধন্যবাদ সূচক যি প্ৰস্তাৱ আনিছে, এই প্ৰস্তাৱৰ বিৰোধিতা কৰি কেইটামান কথা ক'ব বিচাৰিছোঁ। কাৰণ আমি জানো যে তেওঁলোকে যিটো তেওঁলোকৰ জয়ঢোল বজাইছে, এই জয়ঢোল বজোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ তথ্যৰ পৰাই কিছু এনে কথা পোহৰলৈকে আহিছে, যি কথাটোৱে স্বাভাৱিকতে এইখন চৰকাৰৰ সাফল্য নকয়।
বিফলতাকে প্ৰতিফলন কৰে। পেডি প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত টাৰ্গেট আছিল 10 লাখ মেট্ৰিক টন, কিন্তু ফাৰ্ষ্ট ক্ৰপ তেওঁলোকে 7,28,000 মেট্ৰিক টন ক্ৰয় কৰিব বুলি কৈছিল। কিন্তু ইয়াতে হিচাপটো দিছে অনলি 86,285 মেট্ৰিক টনহে তেওঁলোকে ক্ৰয় কৰিবলৈ সক্ষম হৈছে। ছেকেণ্ড ক্ৰপটো স্বাভাৱিকতে আমাৰ ৰাজ্যত খুব কম হয়, তাত তেওঁলোকৰ টাৰ্গেট হৈছে 3 লাখ মেট্ৰিক টন। এইটো কেনেকৈ 10 লাখ মেট্ৰিক টন এচিভ কৰিব, এইটো এটা হাতৰ হৈ আছে। আনফালে তেওঁলোকে ছ'চিয়েল ছেক্টৰত বিভিন্ন ধৰণৰ সাফল্যৰ কথা কৈছে আমি জানো, কিন্তু দিব্যাংগৰ যি পেঞ্চন, এই জল জীৱনৰ ক্ষেত্ৰত যিটো কথা তেওঁলোকে কৈছে 14,49,480 তেওঁলোকে এইটো আৰ্থিক বৰ্ষত তেওঁলোকে এচিভ কৰিছে বুলি কৈছে। আগৰ 7 লাখ আছিলে, কিন্তু এই 7 লাখৰ যিটো অৱস্থা আছিল আমি জানো, কোনোটো টেপৰ পৰা পানী মানুহে পোৱা নাছিল, টেপবিলাক ভাঙিছে, পাইপ ভাঙি আছে, কোনো ধৰণে কাৰ্যকৰী নাছিল, গোটেই প্ৰজেক্টটি ফেইল কৰিছিল। এতিয়া যি 14 লাখৰ কথা কৈছে 14,49,000, এইটো মই চেলেঞ্জ কৰি কৈছোঁ যে এই যদি এটা সদনৰ কমিটি কৰি এনকুৱাৰীত যোৱা যায় তেতিয়াহ'লে ওলাই পৰিব এই 14,49,000 যে এটা ফেক ফিগাৰ, আৰু কোনো মানুহে এতিয়ালৈকে টেপত পানী পোৱা নাই। বেছিভাগ গাঁৱত টেপ বহাইছে, পাইপ বহাইছে, পানী কিন্তু পোৱা নাই। পাইপ তেওঁলোকে 1 ফুটত বহাই থৈ আহিছে, ক'ৰবাত মটৰ যেতিয়া ষ্টাৰ্ট কৰি দিয়ে পাইপ ফাটি পানী ওলাই গুচি যায়, টেপত পানী নাযায়। মই সেইকাৰণে দাবী কৰিছোঁ ডেপুটি স্পীকাৰৰ জৰিয়তে এই সদনত এখন সদন কমিটি গঠন কৰক, আৰু জল জীৱনৰ ক্ষেত্ৰত যি সাংঘাতিকভাৱে দুৰ্নীতি হৈছে, অপব্যৱহাৰ হৈছে টকাৰ, সেইটোৰ ওপৰত যাতে এটা তদন্ত হয় আৰু তদন্ত সাপেক্ষে সকলো তথ্য পোহৰলৈকে আহিব, এই কথাটো মই দাবী কৰিলোঁ। আৰু প্ৰসংগক্ৰমে বহু কথা মই এই প্ৰসংগত জল জীৱন সম্পৰ্কত ক'ম, কাৰণ জল জীৱনতে আটাইতকৈ টকাৰ হাৰটো বেছি হৈছে, খৰাটো। আৰু কি ধৰণে এটা ডিপাৰ্টমেণ্ট চলিছে এই এই বিভাগটো চাব লগা হৈছে, মই এই দাবীটো কৰিছোঁ। এতিয়া ড্ৰাগছৰ ক্ষেত্ৰত সাফল্যৰ কথা কৈছে। মই আজি সেই সকল ব্যক্তিয়ে, অংগনবাদীয়ে হওক, আশা কৰ্মীয়ে হওক, তেওঁলোকে চচলত গৈ পেলাই ডেমনষ্ট্ৰেশ্যনৰ পিছত ডেমনষ্ট্ৰেশ্যন দিছে। শিক্ষকৰ পিছতে আটাইতকৈ বেছি ডেমনষ্ট্ৰেশ্যন বিক্ষোভ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। কিন্তু আমি দেখা পাইছোঁ এওঁলোকৰ সমস্যা সমাধান কৰা, তেওঁলোকৰ মজুৰি বৃদ্ধি কৰাৰ ব্যৱস্থাটো আজিলৈকে নহ'ল। শিলবালি মহলত আমাৰ নদীবিলাকত এটা লুণ্ঠন চলিছে, বলাৎকাৰ কৰা বুলি মই কৈছোঁ। এই বলাৎকাৰ বন্ধ হোৱা নাই শিলবালি মহলক লৈ পেলাই। মোৰ সমষ্টিতে বেকী নদী আটাইতকৈ উচ্চ থকা নদী, এই নদীত কিন্তু এটা ভয়ংকৰ বলাৎকাৰ চলি আছে। থেংক ইউ। এটা ঘোষণা আছে, আমাৰ অধ্যক্ষ মহোদয়ে আজি সকলোৰে বাবে ভোজনৰ আয়োজন কৰিছে। গতিকে এতিয়া আপোনালোকে চেণ্ট্ৰেল হল তাৰ ওচৰতে যিটো পুৰণা কেণ্টিনৰ ওচৰত, তাতে সকলোকে আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এতিয়া হাউচ ইজ এডjourned till 3 PM টুডে। আকৌ লাগিব